এভৰিৱান, আছামিজ ব্লগ এণ্ড লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ঘৰতে আজি ভিডিঅ' এটা বোলো বনাওঁ। এতিয়া দুপৰীয়া হৈছে, ভাত বনাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰি সকলোৱে শেষলৈকে চাই যাব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ভাতটো হ'ল আৰু ইয়াৰ চিকেন বনাই আছোঁ। এয়া ডিমৰ দমো বনাই থৈছোঁ। এইবোৰ ঘৰৰ আম পাৰি থৈছে, এতিয়া কাটিম, এয়া খাম। আৰু এয়া তামোল, ঘৰৰ তামোল আৰু আছে মানে ঘৰৰ তামোল, এইবোৰ ঘৰৰ ফ্ৰেছ বস্তু। এয়া আমাৰ প্ৰিন্সে আম খাই আছে, ঘৰৰ আম। এয়া সন্ধিয়া লগা নতুনকৈ বাইক এখন অনা হৈছে, কাৰণ আগৰ বাইকখন পুৰণাও হ'ল, সেইবাবে আকৌ এখন অনা হৈছে। আৰু এয়া চাওকচোন বাৰু, মানুহৰ লগতে আমাৰ চেমৰো যি উৎপাত, তাৰহে বেছি মানে উৎপাত আৰু এয়া আদৰিবলৈ কাৰণে গেটৰ মুখতে বাইকখন ৰখোৱা হ'ল। আৰু মই সকলোখিনি যা যোগাৰ কৰি থোৱাই আছে, গা পা ধুই লৈ। আৰু বাইকখন লৈ প্ৰথমতে হনুমান মন্দিৰত গ'ল। হনুমান মন্দিৰত যিখিনি কৰিবলগীয়াখিনি কৰি আহিলে, পূজা পাতল। আৰু এয়া ঘৰত যিখিনি কৰিবলগীয়া সেইখিনি মই এতিয়া কৰি দিম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। এইটো এটা হটকেছ বাইকখনৰ লগত দিছে গিফ্ট। সেইটো মিল্টনৰ হয়, ধুনীয়াই দেই। আৰু এয়া গোটেই বাচন, পাৰ্টি খোৱা, চাহ খোৱা, ৰাইচ অকল ঢেৰ। এয়া নেক্সট দিনাৰ ৰাতিপুৱা পঁইতা ভাত খাইছিলোঁ। বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিলে আৰু এয়া খাইছোঁ। আৰু এয়া পিছবেলালৈ অলপ বজাৰ কৰিম বুলি ওলাই গ'লোঁ। দেৰগাঁৱতে এখন নতুনকৈ বজাৰ খুলিছে, সেইখনলৈকে যামকৈ যাব পৰা নাছিলোঁ। সেইদিনাখন অলপ বজাৰ কৰিবলৈ ওলাই গ'লোঁ।